চাওক, দুখ পাবলগীয়া এটাই কথা, আমি বিটিআৰত ধৰ্মীয় সংখ্যালঘুসকল ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন, আৰু এই ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন এটা জনগোষ্ঠীয়ে BTCৰ সংবিধান হিচাপে, ভাৰতীয় সংবিধান হিচাপে আমি ইয়াতে যিখিনি প্ৰাপ্য, সেই প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছোঁ। মই ব্যক্তিগতভাৱে মোক একো নালাগে, কিন্তু ৰাইজৰ যিখিনি সমস্যা, সেই সমস্যাৰ হৈও UPPL দলত থাকি মাত মাতিব নোৱাৰি। UPPL এনে এটা দল, যি দলে নাগপুৰৰ সেই RSS বাহিনীৰ হাতত আমাৰ BTRৰ সকলো সম্প্ৰদায়ক বন্ধক থ'বলৈ ওলাইছে। সেয়া মই অনুভৱ কৰি UPPL দল ত্যাগ কৰিছোঁ, কাৰণ তেওঁলোকে নমিনেট MCLAটো ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন ধৰ্মীয় সংখ্যালঘুসকল এজনকো নিদিলে, মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডটোৰ চেয়াৰমেন নিদিলে, সেইটো খ্ৰীষ্টানৰ হাতত দিলে, এটা ভাল মেম্বাৰ ৰখা নাই, কোনো ডিপাৰ্টমেণ্টৰ যিবিলাক ষ্টিয়াৰিং বডি হয় তাত কোনো ধৰণৰ। মই চিন্তা কৰিছোঁ, হয়তো কংগ্ৰেছ দল যিহেতু নেশ্যনেল দল, এতিয়া আৰু আঞ্চলিক দলত থকাৰ ইচ্ছা নাই মোৰ। আঞ্চলিকভাৱে ৰাজনৈতিক বহুত দল কৰিলোঁ, হয়তো অনাগত দিনত হয়তো নেশ্যনেল দল ৰাহুল গান্ধী আৰু গৌৰৱ গগৈৰ যি ভূমিকা, সেই দলৰ প্ৰতি হয়তো মোৰ এটা ভাল মনোভাৱ আহিছে। নিশ্চয় তেওঁলোকে চৰকাৰ কৰিব পাৰোঁ নোৱাৰোঁ, কিন্তু ৰাইজে তেওঁলোকৰ প্ৰতি আস্থা ৰাখিছে, আৰু ময়ো আস্থা ৰাখি হয়তো অহাকালি হয়তো ডিচিশ্যন লৈছোঁ কংগ্ৰেছ দলত জইন কৰিম। ধন্যবাদ। আৰু মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ যিহেতু আমাক ধৰ্মীয় সংখ্যালঘুৰ পৰা নমিনেট MCLA দিয়া নাই, ধৰ্মীয় সংখ্যালঘুৰ পৰা আমি বিচাৰিছিলোঁ যে আমাক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ মানে চেয়াৰমেনটো দিব লাগে যিকোনো এজন ব্যক্তিক। সেয়া নিদি 10টা মহকুমাত তেওঁলোকে ইস্তাহাৰত প্ৰকাশ কৰিছিলে, ইস্তাহাৰত মেনিফেষ্টত স্পষ্টভাৱে যে আমি 10টা মহকুমাত মাইনৰিটি এলেকাবিলাকত আমি মাইনৰিটি গেষ্ট হাউচ বনাম, যাৰ নাম হ'ব শংকৰ এজান ভৱন। সেয়া এটাও আজিলৈকে নকৰিলে। তাৰোপৰি জয়পুৰত ভূমি দান কৰিলে জয়পুৰৰ ৰাইজে, তাতো হাজী মুছাফিৰখানা বনাবলগীয়া আছিল, সেয়াও নকৰিলে। তাৰ উপৰি এই যি এভেকশ্যন আৰম্ভ হৈছে, এই এভেকশ্যনত UPPL নীৰৱ ভূমিকা লৈছে। ইভেকশ্যনটো কি ধৰণে BTRত হ'ব? তেওঁলোকে নিজে কৈছিলে যে BTRত স্পষ্টভাৱে 6 শিডিউলত আছে 2003 চনৰ 10 তাৰিখলৈকে যিসকল ব্যক্তি ইয়াতে বসবাস কৰিছে তেওঁলোকে হৈছে BTRৰ বাসিন্দা। তেওঁলোকক কোনো ধৰণৰ এভেকশ্যন কৰা নহ'ব, উচ্ছেদ কৰা নহ'ব। যদিও কোনোবা বা সংখ্যালঘু ৰাইজ বা অন্য আদিবাসী বা নেপালী বা অন্য সম্প্ৰদায়ৰ লোক যদি কোনো ফৰেষ্ট লেণ্ড বা ভেষ্টলেণ্ডত আছে, তেওঁলোকক এভেকশ্যন কৰিব পাৰিব, কিন্তু সাংবিধানভাৱে স্পষ্টভাৱে লিখা আছে, গভৰ্ণমেণ্টৰ নৰ্মছ আছে যে তেওঁলোকক সংস্থাপন দি অন্ন বস্ত্ৰ আৰু ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনাৰ ব্যৱস্থা কৰিহে এভেকশ্যন কৰিব, কিন্তু সেয়া নকৰি তেওঁলোকে ডাইৰেক্ট এভেকশ্যনৰ নটিচ দি ঘৰ ভাঙিবলৈ কৈছে। সেয়েহে মই দুখ পাই UPPL দলে কোনো ভূমিকা নলোৱাত মই দুখ পাই UPPL দল ত্যাগ কৰিছোঁ। আৰু অনাগত দিনত UPPL দলে যি কাম কৰি আছে, ৰাইজৰ আস্থাৰ পৰা তেওঁলোকে বিদায় পাব। হয়তো অহাবাৰ UPPL দল আৰু সপোন যাতে নেদেখে যে তেওঁলোকে পুনৰাই আৰু BTC দখল কৰিব বা সমাগত MP ইলেকশ্যনত তেওঁলোকে যে ভাল ৰিজাল্ট পাব, সেয়াও নাপাব। কাৰণ ইতিমধ্যে বিৰোধী দলসকল শক্তিশালী হৈ আছে, কংগ্ৰেছ, তৃণমূল, আম আদমি পাৰ্টি, লগতে BPFও সক্ৰিয় হৈ আছে। কাৰণ এটাই যে তেওঁলোকৰ ভূমিকা অকল কিছু তেজপুৰ, গুৱাহাটী, ডিব্ৰুগড়ৰ ৰাইজক লৈ তেওঁলোকে BTCখন চলাব বিচাৰিছে। যিমান ঠিকা ঠাকুলি আছে, গুৱাহাটী কোনে ঠিকা পালে? গুৱাহাটীৰ মানুহ পোৱা নাই। ভাল মানে ঠিকা ঠাকুলিবিলাক গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড় আৰু বিভিন্ন বাহিৰৰ মানুহ পাইছে। দিল্লীৰ মানুহ ইয়াতে কণ্ট্ৰেক্ট কৰি আছে, আৰু ইয়াৰ লোকেল মানুহখিনিক তেওঁলোকে কি কৰিছে? পেটত গামোচা বান্ধি পেলাই তেওঁলোকৰ মুখৰ ফালে চাবলৈ তেওঁলোকে সুবিধা দিছে। এয়া আমি কেতিয়াও মানি নলওঁ, কাৰণ আমি BTCৰ বাসিন্দা। বড়ো আন্দোলনৰ পৰাই প্ৰায় 87ৰ পৰাই আমি জড়িত হৈ আছোঁ ইয়াতে। আৰু আমি বিচাৰিছোঁ, আমি যেতিয়া BTC চুক্তি হৈছিলে 6 শিডিউল, তেতিয়া আমাৰ ধৰ্মীয় সংখ্যালঘু RMCয়ে সমৰ্থন কৰিছিল, আমি লগত আছিলোঁ, সমৰ্থন কৰিছিলোঁ। এইবাৰো BTR চুক্তি হ'ল, সকলো ৰাইজে, মুছলমানসকলে, অন্যান্য সম্প্ৰদায়ে সমৰ্থন কৰিলে, কিন্তু তেওঁলোকে মুছলিমে কিছুমান একাংশ নেতা, পালি নেতা আৰু যিসকলে বাহিৰা দলৰ পৰা তেওঁলোকৰ তাতে অংশগ্ৰহণ কৰিছে, পিছত তেওঁলোকক প্ৰাধান্য দিছে, আৰু বাহিৰা ঠিকাদাৰসকলক লৈ তেওঁলোকে পৰৱৰ্তী নিৰ্বাচন খেলক। 100% মিছা, এক জুমলাবাজি আছিল তেওঁলোকৰ। যেনেকৈ BJPয়ে গোটেই ভাৰতবৰ্ষখনৰ মিছা কৈ পেলাই গোটেই বিক্ৰী কৰি দিলে, ৰেল বিক্ৰী কৰিলে, এয়াৰপৰ্ট বিক্ৰী কৰিলে, ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানবিলাক বিক্ৰী কৰিলে, অসমৰ নমনীগড় বিক্ৰী কৰিব ওলাইছে,
শিলপুখুৰী বিক্ৰী কৰিব ওলাইছে ঠিক তেনেকৈ যদি প্ৰমোদ বড়ো পুনৰাই আহে হয়তো BTCৰো কিছুমান সম্পত্তি তেওঁ বিক্ৰী কৰিব নাগপুৰীয়া হাতত বা পশ্চিমীয়া বিজনেছমেনৰ হাতত গতিকে এয়া আমি BTC ৰাইজে কেতিয়াও মানি নলওঁ কাৰণ আমি BTRত বসবাস কৰিব বিচাৰোঁ হিন্দু মুছলিম শিখ ইছাই বড়ো ৰাভা কোচ কছাৰী সকলোৱে ভাই ভাই আমি BTRত শান্তি বিচাৰোঁ আৰু শান্তিৰ লগে লগে আমাক অন্ন বস্ত্ৰ আৰু বাসস্থানৰ ব্যৱস্থাখিনি কৰাৰ যি চৰকাৰে হাতত ল'ব তেওঁলোকৰ লগত আমি থাকিম। ধন্যবাদ।